নমস্কাৰ বন্ধুগণ, মোৰ অনলাইন ক্লাছৰ আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ত আপোনালোকক স্বাগতম। বন্ধুগণ, আপোনালোকে মোৰ চেনেলত পাব অসম তথা ভাৰতৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ সিলেবাছৰ লগত সংগতি ৰাখি টপিক ৱাইজ ক্লাছ। বন্ধুগণ, আজিৰ এই ভিডিঅ'ৰ টপিক ইণ্ডিয়ান হিষ্ট্ৰী, ভাৰতৰ ইতিহাস। বন্ধুগণ, এই টপিকখন ভেৰি ইম্পৰ্টেণ্ট টপিক আৰু এটা বাছ টপিক। বন্ধুগণ, আজিৰ এই ভিডিঅ'ত আমি মোৰ 30টা প্ৰশ্ন MCQ আকাৰে চাম আৰু লাষ্টত এটা প্ৰশ্ন আপোনালোকক দিম, যাৰ উত্তৰ আপোনালোকে কমেণ্ট বক্সত দিব। বন্ধুগণ, আজিৰ ভিডিঅ'ত গোটেইকেইটা প্ৰশ্ন ইম্পৰ্টেণ্ট চিলেক্ট কৰা হৈছে। সম্পূৰ্ণ ভিডিঅ' চাব। ভিডিঅ' চাই যদি আপোনালোকে উপকৃত হয় তেনেহ'লে ভিডিঅ'খন লাইক কৰিব, কমেণ্ট কৰি জনাব, বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব, মোৰ চেনেল ছাবস্ক্ৰাইব কৰি বেল আইকন বজাই দিব। দেন লেটছ ষ্টাৰ্ট দ্য ক্লাছ। আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্ন, তলত কোনটো ঠাই হিন্দু সভ্যতাৰ সৈতে জড়িত নহয়? তলৰ কোনটো ঠাই হিন্দু সভ্যতাৰ সৈতে জড়িত নহয়? চাৰিটা অপশ্যন আছে। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, কেৰেলা। কেৰেলাৰ ঠাইখন হিন্দু সভ্যতাৰ সৈতে জড়িত নহয়। 2 নম্বৰ প্ৰশ্ন, তলৰ কোনখন আটাইতকৈ পুৰণি বেদ? তলৰ কোনখন আটাইতকৈ পুৰণি বেদ? চাৰিটা অপশ্যন দিয়া আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, ঋগ্বেদ। চাৰিটা বেদৰ ভিতৰত ঋগ্বেদ আটাইতকৈ পুৰণি বেদ। 3 নম্বৰ প্ৰশ্ন, প্ৰাচীন কালত দিল্লী কি নামেৰে জনাজাত আছিল? প্ৰাচীন কালত দিল্লী কি নামেৰে জনাজাত আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, ইন্দ্ৰপ্ৰস্থ। প্ৰাচীন কালত দিল্লীক ইন্দ্ৰপ্ৰস্থ বুলি জনা গৈছিলে। 4 নম্বৰ প্ৰশ্ন, তলৰ কোনটো আটাইতকৈ প্ৰাচীন বংশ? তলৰ কোনটো আটাইতকৈ প্ৰাচীন বংশ? ইয়াত চাৰিটা অপশ্যন আছে। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, মৌৰ্য বংশ। মৌৰ্য বংশ আটাইতকৈ পুৰণি বংশ। 5 নম্বৰ প্ৰশ্ন, মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতাজনৰ নাম কি? মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতাজনৰ নাম কি আমাক প্ৰশ্ন সুধিছে আৰু ইয়াত চাৰিটা অপশ্যন আছে। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, চন্দ্ৰগুপ্ত মৌৰ্য। চন্দ্ৰগুপ্ত মৌৰ্য মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা। 6 নম্বৰ প্ৰশ্ন, চীনা পৰিব্ৰাজক হিউৱেনচাঙে কাৰ শাসনকালত ভাৰত ভ্ৰমণ কৰিছিলে? চীনা পৰিব্ৰাজক হিউৱেনচাঙে কাৰ শাসনকালত ভাৰত ভ্ৰমণ কৰিছিলে আমাক প্ৰশ্ন সুধিছে আৰু ইয়াত চাৰিটা অপশ্যন দিয়া আছে। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, হৰ্ষবৰ্ধন। হৰ্ষবৰ্ধনৰ কালত চীনৰ পৰিব্ৰাজক হিউৱেনচাং আহিছিলে আৰু অসমত আহিছিলে কুমাৰ ভাস্কৰ ভ্ৰমণৰ সময়ত। 7 নম্বৰ প্ৰশ্ন, মেঘদূতৰ ৰচক কোন আছিল? মেঘদূতৰ ৰচক কোন আছিল আমাক প্ৰশ্ন সুধিছে আৰু ইয়াত চাৰিটা অপশ্যন দিয়া আছে। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, কালিদাস। কালিদাসে মেঘদূত ৰচনা কৰিছিলে। 8 নম্বৰ প্ৰশ্ন, ভাৰত বুৰঞ্জীৰ কোনটো যুগক সোণালী যুগ হিচাপে জনা যায়? ভাৰত বুৰঞ্জীৰ কোনটো যুগক সোণালী যুগ হিচাপে জনা যায়? চাৰিটা অপশ্যন আছে। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, গুপ্ত যুগ। গুপ্ত যুগক ভাৰত বুৰঞ্জীৰ সোণালী যুগ হিচাপে জনা যায়। 9 নম্বৰ প্ৰশ্ন, পাল বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? পাল বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? চাৰিটা অপশ্যন আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, ধৰ্মপাল। পাল বংশৰ প্ৰতিষ্ঠাতা আছিলে ধৰ্মপাল। 10 নম্বৰ প্ৰশ্ন, মহেঞ্জোদাৰোবোৰক আন এক নামেৰে জনা যায়, সেইটো হ'ল? ইয়াত চাৰিটা অপশ্যন আছে। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, মৃতকৰ নগৰ। মহেঞ্জোদাৰো আৰু এটা নাম যাক মৃতকৰ নগৰ বুলিও কোৱা হয়। 11 নম্বৰ প্ৰশ্ন, কিমান চনত ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠিত হৈছিল? কিমান চনত ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠিত হৈছিল আমাক প্ৰশ্ন সুধিছে আৰু ইয়াত চাৰিটা অপশ্যন দিয়া আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, 1600 চনত। 1600 চনত ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠিত হৈছিল। 12 নম্বৰ প্ৰশ্ন, কাৰ শাসনকালত 1793 চনত বংগদেশত চিৰস্থায়ী বন্দোবস্তিৰ প্ৰচলন কৰা হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, কাৰ্নেভিলিজ। কাৰ্নেভিলিজ শাসনকালত বংগদেশত চিৰস্থায়ী বন্দোবস্তিৰ প্ৰচলন কৰা হৈছিল। 13 নম্বৰ প্ৰশ্ন, কিমান চনত ভাৰতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা কৰা হৈছিল? কিমান চনত ভাৰতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা কৰা হৈছিল? চাৰিটা অপশ্যন দিয়া আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, 1885 চনত। 1885 চনত ভাৰতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা কৰা হৈছিল। 14 নম্বৰ প্ৰশ্ন, কোন চনত ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত হয়? ইয়াত চাৰিটা অপশ্যন আছে।
চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1911 চনত 1911 চনত ভাৰতৰ ৰাজধানী কলিকাতাৰ পৰা দিল্লীলৈ স্থানান্তৰ হৈছে 16 নম্বৰ প্ৰশ্ন সতীদাহ প্ৰথা অপৰাধ বুলি ঘোষণা কৰা গভৰ্ণৰ জেনেৰেলৰ নাম সতীদাহ প্ৰথা অপৰাধ বুলি ঘোষণা কৰা গভৰ্ণৰ জেনেৰেলৰ নাম চাৰিটা অপশ্যন আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ উইলিয়াম বেণ্টিঙে সতীদাহ প্ৰথাক এটা অপৰাধ বুলি ঘোষণা কৰিছিলে 17 নম্বৰ প্ৰশ্ন ইয়াং বেংগল আন্দোলনৰ নেতা কোন আছিল ইয়াং বেংগল আন্দোলনৰ নেতা কোন আছিল আমাক প্ৰশ্ন সুধিছে আৰু ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি হেনৰি ডিভিয়ান ডেৰজিঅ আছিল ইয়াং বেংগল আন্দোলনৰ নেতা 18 নম্বৰ প্ৰশ্ন বংগ বিভাজন কোন চনত কৰা হৈছিল ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1905 চনত 1905 চনত বংগ বিভাজন কৰা হৈছিল 20 নম্বৰ প্ৰশ্ন কেতিয়াৰ পৰা ইংৰাজে পোনপটীয়াভাৱে ভাৰত শাসন কৰিবলৈ আৰম্ভ কৰে কেতিয়াৰ পৰা ইংৰাজে পোনপটীয়াভাৱে ভাৰত শাসন কৰিবলৈ আৰম্ভ কৰে আমাক প্ৰশ্ন সুধিছে আৰু ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ পলাচী যুদ্ধৰ পাছত ইংৰাজে ভাৰতক পোনপটীয়াভাৱে শাসন কৰা আৰম্ভ কৰিছিল 21 নম্বৰ প্ৰশ্ন জালিয়াৱালাবাগৰ ঘটনা কিমান চনত সংঘটিত হৈছিল জালিয়াৱালাবাগৰ ঘটনা কিমান চনত সংঘটিত হৈছিল আমাক প্ৰশ্ন সুধিছে আৰু ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1919 চনত 1919 চনত জালিয়াৱালাৰ ঘটনা সংঘটিত হৈছিল 22 নম্বৰ প্ৰশ্ন মোৰ সত্য অন্বেষণৰ কাহিনীৰ লেখক কোন ইয়াত চাৰিটা অপশ্যন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন চি মহাত্মা গান্ধী মোৰ সত্য অন্বেষণৰ কাহিনীৰ লেখক হ'ল মহাত্মা গান্ধী 23 নম্বৰ প্ৰশ্ন মোগল বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল আমাক প্ৰশ্ন সুধিছে আৰু ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন এ বাবৰে মোগল বংশ প্ৰতিষ্ঠা কৰিছিল 23 নম্বৰ প্ৰশ্ন পলাচী যুদ্ধ কিমান চনত সংঘটিত হৈছিল ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1757 চন 1757ত পলাচী যুদ্ধ সংঘটিত হৈছিল 24 নম্বৰ প্ৰশ্ন ৰাজনীতি আৰু ৰাষ্ট্ৰ পৰিচালনাৰ বিষয়ে কৌটিল্যই ৰচনা কৰা কিতাপখন কি নামেৰে জনা যায় চাৰিটা অপশ্যন দিয়া আছে ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অৰ্থশাস্ত্ৰ হ'ল কৌটিল্যই ৰচনা কৰা এটা মহান গ্ৰন্থ যি ৰাজনীতি আৰু ৰাষ্ট্ৰ পৰিচালনাৰ বিষয়ে লিখিছিলে তেওঁ 25 নম্বৰ প্ৰশ্ন কোনজন ৰজাই এলাহাবাদত কুম্ভ মেলাৰ আয়োজন আৰম্ভ কৰিছিলে ইয়াত চাৰিটা অপশ্যন আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ হৰ্ষবৰ্ধনে এলাহাবাদত কুম্ভ মেলা আৰম্ভ কৰিছিলে 26 নম্বৰ প্ৰশ্ন গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল আমাক প্ৰশ্ন সুধিছে আৰু ইয়াত চাৰিটা অপশ্যন আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ লুম্বিনী নামৰ গাঁৱত গৌতম বুদ্ধৰ জন্ম হৈছিলে আৰু এই লুম্বিনী গাঁও বৰ্তমান নেপালত অৱস্থিত 27 নম্বৰ প্ৰশ্ন ত্ৰিপিটক কোন ধৰ্মৰ লগত জড়িত এখন মহান গ্ৰন্থ কোনখন ধৰ্মৰ লগত জড়িত এক মহান গ্ৰন্থ আমাক প্ৰশ্ন সুধিছে আৰু ইয়াত চাৰিটা অপশ্যন আছে তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বুদ্ধ ধৰ্ম ত্ৰিপিটক বুদ্ধ ধৰ্মৰ এটা মহান গ্ৰন্থ 28 নম্বৰ প্ৰশ্ন তুজুকে বাবৰি নামৰ বিখ্যাত বাবৰ স্মৃতি কোনে লিখিছিলে আমাক প্ৰশ্ন সুধিছে আৰু ইয়াত চাৰিটা অপশ্যন আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বাবৰে নিজে তুজুকি বাবৰি নামৰ স্মৃতিখন লিখিছিলে 29 নম্বৰ প্ৰশ্ন অসম স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল আমাক প্ৰশ্ন সুধিছে আৰু ইয়াত চাৰিটা অপশ্যন আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি পিউলি ফুকন আছিলে অসম স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ 30 নম্বৰ প্ৰশ্ন আৰু আজিৰ ভিডিঅ'ৰ শেষৰ প্ৰশ্ন বন্ধুগণ আপোনালোকে যদি ইমানলৈকে চাইছে তেনেহ'লে মোৰ ভিডিঅ'খন লাইক কৰিব
কমেণ্ট কৰি জনাব কেনেকৈ লাগিছে আৰু বন্ধু বান্ধৱীৰ ভিডিঅ' শ্বেয়াৰ কৰিব মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন বজাই দিব বন্ধুগণ এনেকুৱা বহুত টপিকৰ ওপৰত মোৰ চেনেলত ভিডিঅ' আছে আপোনালোকে মোৰ চেনেলটো এবাৰ চেক কৰি চাব তো 30 নম্বৰ প্ৰশ্ন 1857 চনৰ 10 মে'ত বিপ্লৱ কোন ঠাইৰ পৰা আৰম্ভ হৈছিল ইয়াত চাইট অপশ্যন দিয়া আছে চাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মিৰাটৰ পৰা যে 1957 চনৰ 10 মে'ত যে বিপ্লৱ হৈছিলে মানে চিপাহী বিদ্ৰোহ হৈছিলে তাত মিৰাটৰ পৰা আৰম্ভ হৈছিলে প্ৰশ্ন হ'ল কোনে গান্ধীক মহাত্মা উপাধি প্ৰদান কৰিছিলে কোনে গান্ধীজীক মহাত্মা উপাধিৰে প্ৰদান কৰিছিলে চাইট অপশ্যন আছে অপশ্যন এ পণ্ডিত জৱাহৰলাল নেহৰু বি সুভাষ চন্দ্ৰ বসু সি ৰবীন্দ্ৰনাথ ঠাকুৰ ডি ডব্লিউ বি বেনাৰ্জী চাইট অপশ্যন আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত দিব বন্ধুগণ সম্পূৰ্ণ ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ জয় অসম